ফ্ৰেণ্ডছ গুড মৰ্ণিং মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সেইদিনা মই বৰ্তাৰ ঘৰলৈ গৈছিলোঁ। তাত বৰ্তাই ফুলবিলাক কি ধুনীয়াকৈ থৈ দিছে, তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। এয়া চাওকচোন বুগেনভেলিয়াবিলাক কি ধুনীয়াকৈ ফুলি আছে থোপা থোপে। বৰ্তাৰ আচলতে আগৰ পৰাই খুব ধুনীয়াকৈ ঘৰখন সজাই পৰাই থয় আৰু তেখেতৰ ফুলৰ প্ৰতি খুব চখ আছে। গতিকে বিভিন্ন ধৰণৰ ফুল আছে তেওঁৰ ঘৰত। এতিয়া বুগেনভেলিয়াবিলাক খুব ধুনীয়াকৈ ফুলি আছে, গোলাপ ফুলো আছে মাজে মাজে। আৰু এয়া চাওকচোন চব ফালে একদম বহুত ধুনীয়াকৈ থৈ দিয়ে বৰ্তাই। আৰু এইফালে চাওক ডালিয়া ফুলি আছে, ইমান ধুনীয়া লাগিছে ডালিয়াটো। আৰু আজি আমাৰ ঘৰলৈ আহিছে আলহী। কোন আহিছে দেখাই আছোঁ আপোনালোকক। আৰু তাৰ কাৰণে মায়ে বনাইছে হাঁহৰ মাংস, মই ক'লোঁ ড্ৰাই ফ্ৰাইকে খাওঁ, ডাৱৰীয়া বতৰ। আৰু এইফালে বনাই আছে মিক্স ভেজিটেবলছ, মায়ে বনাইছে সকলোবিলাক। আৰু এয়া আজিৰ খানা ৰেডি। এইফালে পোলাও বনাইছে আৰু মিক্স ভেজিটেবলছ আৰু হাঁহ ফ্ৰাই, আৰু এইফালে দালি ঔটেঙা, আৰু এইফালে পাপৰ, এইফালে মাছ আছে আৰু ভাতো আছিলে লগত। আৰু এয়া আহিছে আমাৰ ঘৰলৈ মোৰ মামাৰ ছোৱালী, তাইৰ হাজবেণ্ড আৰু তাইৰ ছোৱালী দুজনী। এইবিলাক আলহী আমাৰ ঘৰত আজি, খুব ভাল লাগিলে, বহুত দিনৰ মূৰত লগ পালোঁ তাহাঁতক। এইফালে আমি পূৰা ফূৰ্তি কৰিলোঁ, লেকচাৰ দিলোঁ। আৰু এই আলহী যোৱাৰ পিছত আমিও সকলোৱে কথা পাতি মেলি খাবলৈ লৈছোঁ এসাঁজ। খুব টেষ্টি লাগিলে খাই পেলাই। আৰু আজিলৈ গুড নাইট।